জুবিন গাৰ্গক কৈছোঁ ভাল গান গাব পাৰে, কিন্তু অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ। গছ নাকাটে মুখ্যমন্ত্ৰী মহোদয় কৈছে, আমিও কৈছোঁ আজি গছ নাকাটো বুলি কৈছে। মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে আমি গছ নাকাটো। মুখ্যমন্ত্ৰী মহোদয় এটা ষ্টেটমেণ্ট যে আমি গছ নাকাটো। তাৰ পাছতো এই ধাৰাবাহিকতা, এইটো হ'ল বিৰোধীৰ এটা ইছ্যু। ঐক্যমঞ্চ ভাঙি যোৱাৰ পাছত তেওঁলোকৰ মাইণ্ড ডাইভাৰ্টেড কৰিবৰ কাৰণে এই ধৰণৰ এইটো এটা কথা ইছ্যু কৰিছে। আৰে গছ নাকাটো বুলি মুখ্যমন্ত্ৰী মহোদয়ে ষ্টেটমেণ্ট দিলে, তাৰ পাছত গছৰ তলত বহি থকাটো কি মানে আছে? নহয়, মই তাকে, জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো, জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে, জুবিনৰ কোনো মেটেৰিয়েল নাই। কালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোহে ভাল গাব পাৰে, বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে। এই কথাবিলাকেই হ'ল আমাৰ যিসকল মুধাপুতা ব্যক্তি, সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে, তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে। সেইকাৰণে এইবিলাক কথা ক'ব নালাগে, চাই চিতি মানুহে কথা ক'ব লাগে। গছ নাকাটে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আমিও কৈছোঁ আজি গছ নাকাটো বুলি কৈছে। আৰু অসমীয়া ভাষাটোৰ ওপৰত যি তুলুঙা মন্তব্য দিছে, সেইটো দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গক কৈছোঁ ভাল গান গাব পাৰে, কিন্তু অসমীয়া ভাষাৰ ওপৰত তেওঁ ইমান জ্ঞান থাকিব পাৰে বুলি মই নাভাবোঁ।